हेलो गाइस আহি গলো আকৌ এটা নতুন ভিডিও লৈ সো আজি ভিডিওৰ আলোচনা কৰিম যে আপুনি যদি এজন ইউটিউবাৰ হয় অৰ্থাৎ লাৰ্নিং কন্টেন্টৰ ইউটিউবাৰ হয় তেনেহলে আপোনাৰ বাবে এটো ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবো আপুনি ইউটিউবত লাৰ্নিং কৰে আৰু ভিডিও আপলোড কৰে কিন্তু মই জাস্ট দেখাই দিছো এনে আপুনি এনেকে যে এটো যেনেকা প্লে ষ্টৰত এনেকুৱা দেখাইছো ইউটিউবত তেনেকুৱা দেখাইছো কিন্তু আপুনি তাত দেখাব নোৱাৰে লাৰ্নিং কৰি থকা সময়তে কিন্তু আপুনি এই ভিডিওটো শেষৰ পৰা প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু যদি নিবুজা নিচিনা পায় তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব সো প্ৰথমতে আপুনি আপোনাৰ নিজৰ মোবাইলত প্লে ষ্টৰ এপটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপুনি সার্চ বক্সত গৈ টাইপ কৰিব যে এক্স স্ক্রিন রেকর্ডার এপ বুলি টাইপ কৰিব আছে টাইপ কৰাৰ লগে লগে আপোনাৰ ঠাত এনেকৈ আহিব আৰু আহাৰ পিছত আপুনি দেখি যে প্ৰথমত যেটো এপ খুলিছে এক্স স্ক্রিন রেকর্ডার এন্ড ভিডিও রেকর্ডার তাত আপুনি জাস্ট ক্লিক কৰিব ক্লিক কৰিলে সো মুঠাৰ এতিয়া ইনস্টল হৈ আছে তাৰ বিমৰত ওপেন হৈ কিন্তু আপোনালোকে ইনস্টল দি ল'ব তাৰ পিছত ওপেন হ'ব এতিয়া সো মই খুলি দেখাইছো আপুনি জাস্ট এটা খুলি দেখাই দিব এনেকৈ খোলা হোৱাব এনে খোলা খাই যাব খোলা হোৱাৰ পিছত আপুনি আপুনি সেটিংত আপুনি এটা মিলাই ল'ব যে আপোনাৰ মোবাইলত কোনটো সাপোৰ্ট কৰে 720 মিটাৰ সাপোৰ্ট কৰে তাৰ 720 দিছো তাৰ পিছত বিটৰেটটো 6.8 MB এইটো সাপোৰ্ট কৰে তাৰ পিছত ফ্ৰেমছ পাৰ সেকেন্ড হৈছে 60 সাপোৰ্ট কৰে তাৰ দিছো আপুনি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰে ইংলিছ ভিয়েটনামিজ তাৰ ইংলিছ মই সিলেক্ট কৰিছো তাৰ পিছত এনেকৈ আপুনি বিভিন্ন ধৰণৰ সিলেক্ট কৰিব কিন্তু আপোনাৰ কেনে লাগে যে আপোনাৰ এটা ইম্পৰ্টেন্ট কাম হয় যে আপুনি অমুক কেনেকৈ দেখাই দিব তাৰ আপুনি জাস্ট এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই দুই নম্বৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ স্ক্ৰীনশ্বট কেমেৰা বাছ জাস্ট আপুনি বাছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ টেকনিকেল বাছটা ওপেন হ'ব তাৰ পিছত আপুনি যদি কেমেৰা দেখুৱাই দিলে আপোনাৰ তাত কেমেৰা খোলা খাব আছে মই কেমেৰাটো বন্ধ কৰি দিওঁ এনেকৈ আপোনাৰ তাত খোলা খাব কিন্তু আপুনি এতিয়া লাৰ্নিং কৰিব হয়নে তাৰ বাবে আপুনি লাৰ্নিং কৰা ঠাইত যে এডিট ক্লিক কৰিবলৈ আপোনাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ খোলা খাব ৰংটো চেঞ্জ কৰিব পাৰিব আপুনি এনেকৈ টিচিং কৰিব গৈছে আপুনি এইটো এনেকৈ দেখা দিব পাৰিব সো আজিলৈ ভিডিও ইমানেই আছিলে যদি ভিডিওটো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি